হে দোস্ত অসমত না কিছুমান নিৰ্দিষ্ট বতৰত কিছুমান নিৰ্দিষ্ট বস্তু আহি একদম মানে পুৰা হাহাকাৰ লগাই দিয়ে যেনেকুৱাকৈ বৰ্তমান চলি আছে ৰাস পূজা থিয়েটাৰ আৰু কেইদিনমান পিছত চলিব পৰীক্ষাৰ বতৰ পুৰা মেট্ৰিক হাই সেকেন্ডাৰী একেলগে চলি যাব পৰীক্ষাৰ্থীৰ মাজততো হাহাকাৰ লাগিবই পৰীক্ষা নিদিয়া প্ৰাৰ্থীৰ মাজত বেছিকৈ হাহাকাৰ লাগিব যে হৰকান্তৰ ল'ৰা নগেনৰ বা পৰীক্ষা কেনে হ'ল সি বা পাছ কৰে না ফেল কৰে এইবিলাক সেইবাবে মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ কাৰণ পৰীক্ষালৈ বেছি দেৰি নাই তো এতিয়াৰ পৰা কেনেকুৱাকৈ পঢ়িলে পৰীক্ষাত কিবা মানে অলপ আৰু কিবা অলপ বুজি পাইছে মানুহক ক'ব পৰা নাম্বাৰ পাব পৰা যায় চাওক এই ভিডিঅ'টোৰ যোগেদি মই সেই ল'ৰা ছোৱালীবিলাকক একোৱে ক'ব খোজা নাই যিবিলাক ল'ৰা ছোৱালী অলৰেডি পাৰ্গত কিছুমান মহাপাৰ্গত ল'ৰা ছোৱালী আছেতো একদম বছৰৰ আৰম্ভণিৰ পৰা পঢ়ে তেওঁলোকেতো পঢ়িছে তেওঁলোকে ষ্টাৰ পাব ডিষ্টিংশ্যন পাব ষ্টেণ্ডো কৰিব মই ক'ব খুজিছোঁ সেইসকল ল'ৰা ছোৱালীক যিসকল ল'ৰা ছোৱালী এতিয়াৰ পৰাহে পঢ়িম বুলি ভাবিছে মানে এতিয়াৰ পৰাহে বছৰটো ইমান পঢ়া নাই তো কেনেকুৱাকৈ পঢ়িলে কি ছিষ্টেমত পঢ়িলে অলপ কিবা আৰু ষ্টেণ্ড ডিষ্টিংশ্যন আমাক নালাগে জাষ্ট ফাৰ্ষ্ট ছেকেণ্ড সেই আৰু বুজি পাইছে তো কেনেকুৱাকৈ চাওক মই যিখিনি কথা ক'বলৈ গৈ আছোঁ এই কথাখিনিৰ কোনো প্ৰুফ নাই যে এনেকুৱাকৈ পঢ়িলে পাৰিবই জাষ্ট মই ভাবোঁ যিটো ভাবোঁ সেইটো ক'বলৈ গৈ আছোঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চোৱা যেহেতু এই ভিডিঅ'টো মই বনাই আছোঁ স্পেচিয়েলি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী দিম বুলি ভাবি থকা ল'ৰা ছোৱালীসকলৰ বাবে সেইবাবে তুমি বুলি সম্বোধন কৰিম কাৰণ মইতো পঢ়ি আছোঁ MA তো মোতকৈ নিশ্চয় সৰু হ'বা আৰু অসমৰ নিয়ম মতে সৰু ল'ৰা ছোৱালীক বোলে তুমি বুলি মাতিব লাগে অসমৰ নিয়ম মতে কি নিয়ম এইবিলাক ইংৰাজীতে ভাল চবফালে ইউ আজি জন্মা ল'ৰা কৈ ইউ সেইফালে বুঢ়া মানুহ কৈ ইউ সেই বাৰু বাধ্য গেলা চোৱা যদি তোমালোকে পৰীক্ষাৰ আগত কেনেকৈ পঢ়িব লাগে বুলি কোনোবা টিচাৰক সোধ বা গুগল ইউটিউবত চোৱা তোমালোকে বেছিভাগতে এখন লিষ্ট পাবা বা বেছিভাগ টিচাৰে তোমালোকক এখন লিষ্ট দিব যে এই লিষ্টখন মতে পঢ়িব লাগে আৰু সেই লিষ্টখনত পুৰা মানে একদম যে 50 দিন আছে পৰীক্ষালৈকে 50 দিনত 50টা চেপ্টাৰ সদায় এটাকৈ কেনেকৈ ক্লিয়াৰ কৰিব পাৰি বা ৰাতিপুৱা উঠিব লাগে আমি 5টাত 6টাৰ পৰা 9টালৈকে পঢ়িব লাগে সেইফালে ৰাতি 7টাৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব লাগে 12টালৈকে এনেকুৱা মানে একদম এখন একজেক্ট লিষ্ট পাবা এতিয়া মোৰ মতে এনেকুৱা কোনো ধৰণৰ লিষ্ট আমি ফলো কৰিব নালাগে কাৰণ লাভ নাই এইবিলাক লিষ্ট কেতিয়াও কামত নাহে হয়তো 2% ল'ৰা ছোৱালী এক্সট্ৰা হ'ব পাৰে কিন্তু প্ৰায় 98% ল'ৰা ছোৱালীয়ে এইবিলাক লিষ্ট ফলো কৰিব নোৱাৰে এইবিলাক লিষ্ট কি হ'ব শেষত গৈ এই বিপদে মাতি আনিব লাষ্টত কবাৰ কিবা হৈ যাব উল্টা পাল্টা হৈ যাব তো তোমালোকে কেতিয়াও এইবিলাক লিষ্ট ফলো কৰিবলৈ চেষ্টা নকৰিবা চোৱা পৰীক্ষাৰ আগত পঢ়াৰ কোনো টাইম টেবল নাথাকে যেতিয়া ইচ্ছা তেতিয়াই পঢ়িব পৰা যায় য'ত ইচ্ছা ত'ত পঢ়িব পৰা যায় আনকি বহুতে কয় যে পঢ়িব লাগে অনলি চকীত বহি এই পুৰা টেবুলত একদম চকীত কঁকালখন চিধা কৰি এনেকৈ পঢ়িব লাগে মোৰ মতে এইবিলাক বকৱাছ কথা এইবিলাক ফাল্টু কথা এটা ল'ৰাই যদি বিচনাত পঢ়ি নিজকে কমফৰ্ট অনুভৱ কৰে সি তাত ভালদৰে পঢ়িব পাৰিবনে এই ঠাণ্ডাখনত চকীত মহৰ কামাৰ খাই পঢ়িব পাৰিব পঢ়াৰ কাৰণে আমাৰ শৰীৰত যিখিনি মানে সেন্স আছে এই সেন্সখিনি প্ৰথমতে নোহোৱা কৰিব লাগিব আমাৰ শৰীৰটোৰ পৰা মনটো আঁতৰি আহিলেহে আমি পঢ়িব পাৰিম তো বিচনাত ধুনীয়াকৈ লেপৰ তলত শুই এটা ল'ৰা পঢ়ি আছে তো সি নিজকে কমফৰ্ট অনুভৱ কৰিছে তো সি তেনেকৈ পঢ়াত নিজৰ মনটো বেছিকৈ লগাব পাৰিবনে চকীত এই ঠাণ্ডাখনত মহৰ কামাৰ খাই মনটো লগাব পাৰিব সি দেখোন নিজৰ শৰীৰটোৰ পৰা ধ্যানটো আঁতৰাই আনিব নোৱাৰিব কাৰণ মহে খাই থাকিব ঠাণ্ডা লাগি থাকিব তো সি কেনেকৈ পঢ়িবহে তো যদি তোমাৰ মা দেউতাই এনেকৈ কয় যে য'তে ত'তে পঢ়িব নালাগে কথাটো কৈ দিবা যে মই ইয়াত কমফৰ্ট অনুভৱ কৰোঁ মই ইয়াত পঢ়িলেহে বেছি সময় পঢ়িব পাৰোঁ কাৰণ তেতিয়াহে মোৰ ভাল লাগে মোৰ দেহটো কমফৰ্ট হয় তো মই এনেকৈ পঢ়োঁ তেনেকৈ কৈ দিবা চ' পঢ়াৰ কোনো টাইম নাথাকে পঢ়াৰ কোনো ঠাই নাথাকে পৰীক্ষাৰ আগত স্পেচিয়েলি এতিয়া কিছুমান কথা আমি কেনেকুৱাকৈ চাব লাগে জানোনা ধৰা এটা চেপ্টাৰ সেই চেপ্টাৰটো বহুত পঢ়িছোঁ কিন্তু মনত সোমোৱা নাই আমি অলপমান বেলেগ লাইনত লৈ যাব লাগিব সেইটো কেনেকৈ পঢ়ি আছোঁ সেই চেপ্টাৰটো আমি কেনেকৈ পঢ়ি আছিলোঁ মনত যি সোমোৱা নাই যে আমি লিখি পঢ়ি আছিলোঁ ওকে মাতি পঢ়া কৰিম নিশ্চয় মনত থাকিব ঠিক আছে মাতি পঢ়োঁতেও আমাৰ মনত থকা নাই এটা বেলেগ চিষ্টেম কৰিম আমি পথৰৰ মাজত গুচি যাম পথৰৰ মাজত গুচি যাই পথৰৰ মাজত এডাল গছ চাম গছডালৰ ওপৰত উঠিম আৰু পঢ়িম
মনত থাকিব 100% মনত থাকিব কাৰণ পৰীক্ষাত যদি সেই কোৱেশ্চনটো আহে তোমালোকৰ মনলৈ এটা কথা আহিব যে এই কোৱেশ্চনটোৰ এনসাৰটো দেখোন মই গছৰ ওপৰত বহি পঢ়িছিলো আহি গ'ল নে মাইণ্ডত কিন্তু সদায় যদি টেবুলখনত বহি পঢ়ি থকা যায় সব একে হৈ যাব সব একে কিন্তু এদিন যদি তুমি এটা কোৱেশ্চন টিং পাতৰ ওপৰত বহি পঢ়ো সেই কোৱেশ্চনটো এক্সট্ৰাকে মাইণ্ডত খাপ খাই যাব যে টিং পাতৰ ওপৰত বহি মই এই কোৱেশ্চনটো পঢ়িছো একদিন যদি তুমি হেলমেট এটা যিকোনো হেলমেট পিন্ধি লৈ পঢ়ো সেই কোৱেশ্চনটো আমাৰ মাইণ্ডত এক্সট্ৰাকে সোমাই যাব যে এই কোৱেশ্চনটোৰ এনসাৰটো মই হেলমেট পিন্ধি পঢ়িছো তো এনেকুৱাকে এটা যদি অলপমান বেলেগকে চিন্তা কৰি পঢ়া যায় কেতিয়াও হেই নহয় তো এইবিলাক কিছুমান টিপছ আমি ল'ব পাৰো আৰু মই ক'লো পৰীক্ষাৰ আগত পঢ়াৰ কোনো টাইম টেবুল সময় নাথাকে যেতিয়া ইচ্ছা তেতিয়াই পঢ়িব পাৰো য'ত ইচ্ছা ত'ত পঢ়িব পাৰো এতিয়া চোৱা যদি এখন লিষ্ট বনাই লোৱা হয় কেনেকুৱা বিপদ হ'ব পাৰে মই কৈ আছো সেই লিষ্টখন মানেতো কাম নহয় আজি নোৱাৰিলো আমি কম কালি পঢ়িম এই চেপ্টাৰটো আৰু কালি পঢ়িম এটা কথা সদায় মনত ৰাখা ষ্টুডেণ্টৰ জীৱনত কালি কেতিয়াও নাহে স্পেচিয়েলি পঢ়া ল'ৰা ছোৱালীৰ জীৱনত কালি কেতিয়াও নাহে কালিটো আহিব পৰীক্ষাৰ পিছত আহিব সেই কালিটো কালি পঢ়িম আনকি পৰীক্ষালৈ 2 ঘণ্টা আছে তেতিয়াও কালি নাহে বা সেই সময়খিনি নাহে পঢ়াৰ 1 ঘণ্টা আছে 1 ঘণ্টা পিছত পঢ়িম লাষ্টত এনেকুৱা হৈ যাব যে এতিয়া একো পঢ়া নহল পৰীক্ষাত অলপমান জলদি যাও তো তাত মানে পৰীক্ষা হলতে আমি পঢ়িম কিতাপ লৈ যাও আৰে ভাই পৰীক্ষাত কিতাপ লৈ যায় ল'ৰা ছোৱালীয়ে সেইবিলাকত কৈ পণ্ডিত ল'ৰা ছোৱালীটো একো নাই মই দেখিছো পৰীক্ষাত কিতাপ লৈ যায় কিন্তু ৰিজাল্ট কি হয় তাৰ মানে এই বছৰটো এনে থাকিল পৰীক্ষাৰ আগত যি হেই কৰিব লগা হ'ল তো হে আৰু 2 নম্বৰ কথা যে পৰীক্ষাত আমি কিমান পঢ়িলো এইটো কেতিয়াও কাৰো লগত কম্পেয়াৰ কৰিব নালাগে ফোন কৰি সুধিব নালাগে তোমাৰ লগৰ হৰকান্তক যে তুমি কিমান পঢ়িলা লাভ নাই কাৰণ হৰকান্তই যিমানে নপঢ়ক কিয় সি ক'ব যে মই নাই পঢ়া নাই মোৰ কমপ্লিটে হোৱা নাই আৰু তেনেকুৱাকে কোৱাৰ লগে তোমাৰ মনত আনকনসিয়াসলি এটা কথা আহি যাব যে হিয়ে পঢ়া নাই মইনো কি পঢ়ো এনেকুৱাকে আৰু যদি কোনোবা মহাপণ্ডিত ল'ৰা ছোৱালীয়ে কয় তোমাক যে মোৰটো সকলো কমপ্লিট হৈ গৈছে তোমাৰ মনত আৰু এটা মানে টেনচন আহি যাব যে তাৰ সকলো কমপ্লিট হৈ গ'ল বাপ্পাও তো তাৰ লেভেলত মই কেনেকৈ যাওঁ মোৰ ফেল দে এইবিলাক মানে এইবিলাকে ডিমোটিভেট কৰে তো তুমি কিমান পঢ়িছ অনলি তোমাৰ লগত ৰাখা বা বেলেগক কোৱা যে মই ইমান পঢ়িলো সঁচা কথা কৈ দিয়া ইয়াত কোনো লাজ নাই কিন্তু বেলেগে কিমান পঢ়িছে সেই লেভেলত সি কিমান পঢ়িছে তাৰ লেভেলত ময়ো যাম এইবিলাক উল্টা পাল্টা কাম কৰিব যাই একো লাভ নাই আৰু এটা কথা যে পৰীক্ষাৰ আগত বহুতে কি কৰে হোৱাটছএপ ফেচবুক এইবিলাক সম্পূৰ্ণৰূপে বাদ দিয়ে বাদ দিলে কি হ'ব মাইণ্ডটো ক'ত থাকে পৰীক্ষা হে কৰি থাকি মাইণ্ডটো ক'ত থাকে যে মোৰ টাইপ বা এটা কোনে মেছেজ এনেকুৱা টাইপ বুজি পাইছা কথাটো তো লাভ নাই এইবিলাক কৰি পেলাই যদি এটা ল'ৰাৰ সঁচাকৈ পঢ়াৰ ইচ্ছা আছে পৰীক্ষাৰ বাবে যদি সি সঁচাকৈ মানে সেই দিছে এটা বা পৰীক্ষাৰ বাবে সি যদি সঁচাকৈ পঢ়িম বুলি ভাবিছে 1000 হোৱাটছএপ তাক 20টা মোবাইল আগত আনি দিয়া হ'ল তথাপিও সি পঢ়িব মাজে মাজে মাইণ্ডটো ৰিলেক্স কৰিব লাগিব না আমি কিমান পঢ়িম আৰু পঢ়িলো আহিলো 5 মিনিট হোৱাটছএপ চালো ষ্টেটাছ চালো আৰু মানে হেই কৰি দিলো বা পৰীক্ষাৰ আগত আমি কৈ ল'ব পাৰো সকলো ল'ৰা ছোৱালীক যে মোৰ পৰীক্ষা আহি আছে মোক বেছি মেছেজ নিদিলে হ'ল কিন্তু মই হোৱাটছএপ আনইনষ্টল নকৰো কিন্তু একদম পণ্ডিতৰ দৰে হোৱাটছএপ ফেচবুক সব আনইনষ্টল কৰি একদম পঢ়াত মন দিম সেইফালে ৰিজাল্টত যদি বেয়া হৈ যায় আমাৰ মাইণ্ডটো কেনেকুৱা লাগিব তো একদম নৰমেলি ললি হ'ল ইমান সিৰিয়াস হৈ একো লাভ নাই ইমান সিৰিয়াস হৈ এতিয়া চোৱা ৰাস আহি আছে বহুতে পৰীক্ষাৰ কাৰণে ৰাস চাব নাযায় থিয়েটাৰ চাব নাযায় আৰে ভাই ৰাস চাব কিমান সময় ৰাস চাবা ধৰা কিমান সময় 3 ঘণ্টা তোমালোকে ৰাস চাবা সেই 3 ঘণ্টাটো আবেলি পঢ়া না তো ৰাসলৈ নাযাবলৈতো সেইটো কোনোতো লজিকে নহ'ল দেখোন গধূলি ৰাস চাব যোৱা বা সদায় ৰাস চাব যোৱা কোনো কথা নাই ৰাসৰ সময়খিনি দুপৰীয়া পঢ়া কাৰণ পঢ়াৰ কোনো টাইম টেবল নাথাকে যেতিয়া ইচ্ছা তেতিয়াই পঢ়িব পৰা যায় কোনোবা ল'ৰা ছোৱালী যদি ৰাতি 2টা বজাত সাৰ পায় এনেকুৱা লাগে যে পঢ়িব ইচ্ছা গৈছে পঢ়ি দিব পৰা যায় তো এইবিলাক উল্টা পাল্টা কাম কৰিব গৈ লাভ নাই যে মামাহঁতৰ তাত গৈছো পৰীক্ষা আহি আছে মামাহঁতৰ তাতো এখন কিতাপ লৈ গ'লো পাপাও ইমানে পণ্ডিত না মামাহঁতৰ তাতো কিতাপ লৈ যাবলৈ বা ৰাজ পূজা আহি আছে যে ৰাজ পূজাত এখন মানে নাজানো ৰাজ পূজাই নগ'লো থিয়েটাৰে নচলো কাৰণ পৰীক্ষা আহি আছে এইবিলাক যদি বেছি দেখুৱাব যোৱা হয়
নম্বৰ ফফলা হ'ব তো ইমান সিৰিয়াস হ'ব লগা দৰকাৰ নাই একদম নৰমালি পঢ়ি গলে হ'ল এতিয়া মই কৈ আছো কেনেকৈ পঢ়িব লাগে চোৱা আমি কেতিয়াও টাৰ্গেট এটা কথা কিন্তু মোৰ কেতিয়াবা চোৱা হৈ আছে কেতিয়াবা চাও হৈ আছে তো প্ৰথমবাৰৰ কাৰণে তুমি কব ট্ৰাই কৰিছো তো সো প্ৰবলেম হৈ যাব পাৰে মাফ কৰি দিব আৰু মাফ কৰি দিব মেইন কি যেটো কথা কৈ আছো হেইটো শুনা আমি কেনেকৈ পঢ়িব লাগে আমি কেতিয়াও ডাঙৰ টাৰ্গেট এটা ল'ব নালাগে যে আজি এই চেপ্টাৰটো কেইটা পাত যে পাঁচটা পাত এই চেপ্টাৰটো আমি ক্লিয়াৰ কৰি দিম এনেকুৱাকে ভাবি কেতিয়াও পঢ়িব নালাগে কাৰণ যদি তোমালোকে সেই চেপ্টাৰটো ক্লিয়াৰ কৰিব নোৱাৰ নেক্সট দিনাৰ পৰা ডিমোটিভেট হৈ যাব যে কালিতো নোৱাৰিলোৱে আজি আৰু কি পঢ়ো এনেকুৱাকে সো কেতিয়াও আগত টাৰ্গেট ৰাখিব নালাগে এনেকুৱাকে ভাবি ল'ব লাগে যে চাও বাৰু কিমানলৈকে মানে পঢ়িব পাৰো আৰু চাও বুলি কৈয়ে পঢ়িব লাগে যে 1 ঘণ্টা পিছৰ পৰা পঢ়িম কালিৰ পৰা পঢ়িব চাম এইবিলাক নহয় কালি কেতিয়াও নাহে নাই tomorrow never comes মনত ৰাখবা তো ট্ৰাই কৰিব লাগে অলপমান পঢ়িলো যিখিনি পঢ়িলা বহুত বেছি কাৰণ অলপ আগলৈকে তুমি সেইখিনিও পঢ়া নাছিলা তো নেক্সট দিনা তাতকৈ আৰু অলপ বেছি নেক্সট দিনা তাতকৈ আৰু অলপ বেছি এনেকুৱাকে হাতত কোনো টাৰ্গেট ৰাখিব নালাগে কাৰণ টাৰ্গেট ৰাখা মানে আমি টাৰ্গেটটো যদি কমপ্লিট কৰিব নোৱাৰো টেনচন আহি যাব যে টাৰ্গেটটো কমপ্লিট কৰিব নোৱাৰিলো আৰু নপঢ়ুৱে এনেকুৱাকে মানে কবাৰ কিবা হৈ যাব তো টাৰ্গেট ৰাখিব নালাগে 1 নম্বৰ পঢ়িব লাগে জাস্ট পঢ়ি গলে হ'ল পৰীক্ষালৈ বহুত দিন আছে বুলি ভাবি পঢ়ি গলে হ'ল সদায় পঢ়িলে হ'ল অলপ হক যেনেকে নহক কিয় কালিলৈকে যে পৰীক্ষালৈ আছে 50 দিন মোৰ হাতত আছে 40 দিন এই যিখন অংক এই অংকখন কেতিয়াও কৰিব চেষ্টা নকৰিবা কাৰণ এই অংকখনে বিপদ মাতি আনে কেতিয়াও অংক কৰিব নালাগে জাস্ট এটা কথা যে পৰীক্ষা আগত আহি আছে মই পঢ়িব লাগে আৰু মই ক'ত পঢ়িব লাগে যতেৰতে মই পঢ়িব লাগে পঢ়াৰ কোনো টাইম টেবল নাই মই জাস্ট পঢ়িব লাগে এনেকুৱাকে ভাবি পঢ়ি গলে হ'ল জাস্ট পঢ়ি গলে হ'ল তো এইখিনি আৰু বেলেগ ক'ব লগা একো নাই কেতিয়াও টাৰ্গেট ৰাখিব নালাগে হাতত মোৰ একদম এক্সপেৰিয়েন্সৰ তৰফৰ পৰা কৈছো যদি কিবা টাৰ্গেট ৰাখ পুৰা টাইম টেবল কোনে দিয়ে ডক্টৰে দিয়ে যে এই টাইমটোত এইটো ঔষধ খাব লাগিব এই টাইমটোত এইটো ঔষধ খাব লাগিব পঢ়াটো কোনো বেমাৰ নহয় যে তাৰ বাবে আমি এনেকুৱাকে কাম কৰি যাম অমুক টাইম পঢ়াটো কি আৰু পঢ়াটো এটা বেলেগ বস্তু এইটো এটা এই বেলেগ বস্তুত আমি অলপ বেলেগকে ল'ব লাগিব তো এইখিনিয়ে গম নাপাও মোৰ কথাখিনি শুনি আপোনালোকৰ খঙে উঠিল নে ৰাগে উঠিল নে ভালে পালে নে হাঁহিয়ে উঠিল নে কিয়ে হ'ল না কিছুমানৰ কান্দাই আহি গ'ল কিন্তু যেটো ক'বলৈ চেষ্টা কৰিলো একদম সঁচা কথা ক'বলৈ চেষ্টা কৰিলো তো আজিলৈ এইখিনিয়ে আৰু এটা কথা মেট্ৰিক হাই সেকেন্ডাৰী না লাইভ কৰিব নোৱাৰে জাস্ট পাস কৰিব লাগে পাস কৰাৰ পিছত এই দিয়ক আৰু বাই বাই